EM रनजित बसुमतारीनि नुजाथिनायजों BPFनि मददगिरिफ्रा UPPL दोलोआव गासै 15 आखाइ गोरोबफैदों। चिरां जिल्लानि आस्राबारि UPPL प्राइमारिनि सिङाव थानाय पूर्व गला बाजाराव आदिबासि हारिनि सुबुंफ्रा गासै 15 जन आखाइ गोरोबफैदों। কি দলৰ আছিল আপুনি? পাছত আছিলে যে আমাৰ BPF-ত মই 97ৰ পৰা সংগ্ৰাম কৰি অহা আদিবাসী প্ৰগ্ৰাম লেভেল অফ আছাম। এতিয়া মই একেলগত আছিলোঁ আৰু ক'ত আছিলোঁ একেলগত কাম কৰি অহা আৰু একেলগত থাকিছিলে। এতিয়া এই আমাৰ এই যে 17 বছৰ চলাই লৈ যোৱা পাছত আমাক মানে কেয়াৰ কৰা নোহোৱা কৈছে আৰু আমালোকে এইপিনে অকণমানো যোগদান দিয়া নাই যে এইপিনে যে কি নহ'ব আমাৰ আদিবাসী কেইটা মানে মই ইমান দিন ইয়াত মানে অলটো চাপ কিবা চুদিয়ালৈ মই ঘূৰিছিল মানে কোবৰা মিলেট আছাম হয় আদিবাসীৰ আমি এতিয়া যে UPPL-ত যোগদান কৰিলোঁ। সময়ত UPPL হৈ কি কাম কৰিব আপুনি? আমি ইয়াত কাম কৰি থাকোঁ যে যেনেকুৱা আমাৰ প্ৰাইমেৰী হিচাপত কি এখেতে কৰে তেনেকুৱা কামটো চলি আছে তেনেকৈ এখেতৰ লগত আমি অপজত জড়িত থাকিম জড়িত থাকি আমি কাম কৰি লৈ যাম। EM ৰঞ্জিত বসুমতাৰীয়ে কেনেকুৱা কাম কৰিছে বুলি ভাবোঁ? এখেতৰ কামটোতো কৰি আছে। এতিয়া যে আমি শান্তি পাইছোঁ যে আমি যিটো পাইছোঁ শান্তিটো ভালেই পাইছোঁ আৰু আমি এতিয়া চিৰাঙত ইমান বিয়া আছিলোঁ আজি পঢ়া শুনাত ইয়াত আমাৰ চিৰাঙতে আগবাঢ়িল। ইয়াত আমাৰ এই এৰিয়াটো নাই আৰু বৰ্তমান আমাৰ অল আছামত ক'ব গ'লে আমাৰ চিৰাঙতে আইছ আৰু ইয়াত লৈ আমি আৰু কি বেলেগ ফালে যাওঁ। এখেতে পৰা শান্তিপূৰ্ণ বস্তুটো আনি লৈ গৈছোঁ তাৰ কাৰণে আমাৰ সন্তুষ্ট আহিল আৰু আমি আমাৰ নিজৰ আদিবাসী মানুহ বহুত ভিতৰীয় অঞ্চল ঘূৰিব পাইছোঁ আৰু ঘূৰি আহি কাম কৰা খাই আহি বহুত মানুহ তেনেকুৱা চলি আছে তাৰ কাৰণে ভাল লাগি আছোঁ। মোক এইটোৱেই মোৰ সন্তুষ্ট আৰু আমাৰ মানুহ যেনেকুৱা ঘূৰিব পাৰে এইটোৱেই হয় কাম কৰি যাম।